তই মোক আগত লিংলাং কৰি নাথাকিবি দেই ছোৱালী কিয় লিংলাং কৰি নাথাকিবি বিয়াখন মাৰি পঠাম আকৌ তাই মোক তেনেকৈ কথা ক'বলৈ আহিছে কোনোবা দিনা একদম দাঁতে মুখা সমান কৰি দিম আকৌ এই এতিয়া দাঁত ভাঙিবলৈ আনিছিলি নি মোক তহঁতি আমাক চিনি পাওঁ মই ভয় নকওঁ আকৌ বৰ মুখ নচলাবি একদম মাইকী ভাগে থাকিবি কেতিয়াবা তোক বিয়াই মোৰ একদম ফালিছে কি কৰিবি তই কিডাল কৰিবি হে কিডাল কৰিবি নিদিওঁ বুলিহে আকৌ তেনেকৈ লাগি নাথাকিবি আকৌ মোৰ লগত তই মোৰ সন্মুখৰ পৰা আঁতৰ এতিয়াই যা তই যা বাকী মোৰ মুখখন চাই আছা ঐ ডাংকাটি আহিলে তোৰ লগৰজনী যাকে যা কথা পাতকে পাই পাতিমি আকৌ কিন্তু কেতিয়াবা মাৰি দিম তইনো কি মতাৰ লগত লাগি থাক নিচা লাগি থাক যে হলদিতে কেলে লাগিমে আকৌ সময়মতে পইচা নিদিলে লাগিমেই বিয়া একদম মোৰ ফালি পেলাই মানে তহঁতি কেলে ভাল পাই অহা নাছিলি জানো ভাল পাই হাবোৰ বেছিয়ে বেয়া ভাল পাই আহিছ এনেকে লাগি থাকে নেকি মতাই মাইকে হা আৰু তই এই বিয়াখনেতো কথাটো পাৰিব লৈছেনে নেমাও নহয় একদিনহে কৈছো অকণমান ভয় খক সেইটো কাৰণে লৈ আছ মানে মতাই ভয় কৰিব হ'লা মতাই ভয় কৰিব মতাই তোক ধৰি ঠেকেচা মাৰিহে দিব তই গম পাইছ নাই সদায় সেই মতাৰ তলত থাকিবি আই চেণ্ডেল যিমানেই দাম নহওক কিয় ভৰি তলতহে থাকিব সদায় তোকে কৈছে তোকে বুজাইছে গম পাইছ সেই চেণ্ডেলযোৰ হৈছে মাইকী সদায় মাইকী ভৰি তলত থাকে যে সেইকাৰণে কয় মতাটো তলত থাকে এতিয়া চেণ্ডেলযোৰ কোনোবাই মাইকিনে মতা চেক কৰিহে আছেগে দে ইমান মতা মাইকী সেইপিনে থাকে আহে হ'ব তই মানে মোৰ কঁকালটো ভাঙিব খোজ নি তই নিজে সেই মানুহটো ভাগৰ এই বিয়া মাৰি মোৰ ফালিব খুজিছ ভাঙিব খুজিছ মই গম নাপাওঁ নহয় বহিবলৈ কথা ক'বলৈ আহিছ কি কথা কচোন মোক এই হেৰি তই এটা কাম কৰিবি নি কি এই তই পইচা সুতলৈ দি দে 10 টকাত 20 টকা পাবি সেইখন ক'ত কৰিব পাৰি তই মোক দি দে মই তোক 10 টকাত 20 টকা দিম তোৰ মানে বহুত লাভ হ'ব তই 2000 টকা দিলে মানে তই 4000 টকা লাভতে পাবি হেৰৌ এই 2000 টকাত একদম ডাবুল হৈ যাব তই বহুত পইচা উন্নতি কৰি পাৰিবি গম পাইছ নাই হয় নেকি দিব পাৰি মানুহটো ভাগৰ পইচাখিনি মইহে থওঁ খালি এইটোৱে কাৰণে আকৌ নিদিব নহয় তাক ক'ব নালাগে আকৌ তই সুতলৈ দিছ তই দিছ তইহে এইটো কথা তাক মূলটো ঘূৰাই দিবি তই লাভটো মই তই জাপি থ'ব পাৰিবি বাপেকে দাং কাটিবা 2000 মান টকা সৰকাই নিব পাৰিলে আৰু তাই সুত দিম মূলটোকে ঘূৰাই দিম বাপেকে কি ভাবি আছ নহয় মই বোলো তোক বোলো কিমাননো ঘূৰাই দিম সুতটো সুতে মোলে বোলো কিমান হ'ব তাকে মনে হিচাপ কৰি আছিলোঁ 50 টকা বেছিকৈ দি দিলেও বেয়া নাপাওঁ বাৰু দিম কেলে নিদিমনো মই সেই 2000 টকাতে মই যদি ইনকাম কৰিব পাৰোঁ নহয় তোক মই 50 টকা লাগে 100 টকাৰ লগত দি দিম তই খালি আকৌ মানুহটোক নকবি তই যা মোলে পইচা 2000 মই তোক দিম নহয় লাভটো পুৰা পাবি তই টেনশ্যন নলবি ইমান নিশ্চয় দি আমাৰ আকৌ উৰি আহিব এটা নকবি তোৰ পিঠি ফালিব মোৰো পিঠি ফালিব হেৰৌ এইটো আকৌ শুনি আছে নি আকৌ কথাবোৰ দে মানুহবোৰে চাই আছোঁ হেৰৌ ল'ৰা সোনকালে যা পাই আৰু চাবি আকৌ সুত যদি নাবাঢ়ে চশমা দিম যাওঁ দেই আনিলোঁ বাপেকে 2000 টকা এটা আনিছোঁ তাই এনেই ধাৰলৈ খুজিলে পইচা দিবলৈ বৰ টান সুতলৈ বুলি ক'লে একদম ঠেং দাঙি দি দিলে একেবাৰে ভালেই হ'ল বাপেকে 2000 আনিছোঁ হাঁহিমলা এই দাং কাটিয়ে পইচা সুতলৈ দিছে আনৰ যদি আনকে যা মই 2000 টকা এটা আনিছোঁ বাপেক হয় নেকি এই সুতলৈহে দিছে ধাৰলৈ দিয়া হ'লে কেইটকামান আনিলোহেঁতেন ধাৰলৈ তাই দিবনে যি তাই কনজুচ তাই ধাৰলৈ দিব সুতলৈ বুলি কবি যা মই সুতলৈ বুলি কবি 2000 টকা এটা আনিছোঁ নহয় জানো দিব সময়ত কিবা এটা কৰিম আৰু মূলটোকে ঘূৰাই দিমগৈ বাপেকে যা আনগে সুতলে বুলি কৈ পেলাই যদি এনেই দিছে যদি তেনেহ'লে ময়ো আনিমগৈ আকৌ যা ৰৈ নাথাকিবি এই শুভ কামত বাধা নকৰিবি যা আনিমগৈ তেনেহ'লে যা তই বোলে পইচা সুতলে দিছ কোন ঘৈণীয়ে কৈছে আৰু পতে চৰিয়ে বাটতে পাই কৈ থৈ গৈছিলে নহয় বিয়াটো দিছোঁ খালি আকৌ মোক সুত দিব লাগে আৰু দিম আকৌ সুত তোৰ চেহেৰা নকৰা আকৌ দিবি বুলি এই দিয় যদি দে সেইবোৰ চেহেৰাত ধৰি কথা ক'ব নালাগে তেতিয়াহ'লে ৰখি দে আকৌ মোৰ মতাই আকৌ গম পালে দুইজনীকে পিঠি বহল কৰি পেলাব আকৌ আনকে যাওঁ দেই যা খালি সময়মতে সুত চুটবোৰ দি থাকিবি আকৌ চাবি আকৌ দিম দে তই বৰ ধনী হবি আৰু মই ধনী হ'ম তোৰ আকৌ যা ইমান চিঞৰি নাথাকিবি একেবাৰে এই মানুহজনী আজিকালি কি হ'ল জানো মোৰ ওচৰলৈকে নহা হ'লচোন কিবা এটাতো হৈছে এই ভাগৰ মানুহজনী এইফালে আছোন কি হ'ল এইফালে কেলে মোৰ ইমান কাম আছে কি হ'ল তই আজিকালি মোৰ ওচৰলৈকে নহা হ'লি কেলে তই আহিব লাগে তোৰ ওচৰলৈনো মই কি মুখখন দেখাবি বাৰু সেইবোৰ বাদ দেচোন হেৰি তোক যে মই পইচাখিনি থ'বলৈ দিছিলোঁ সেয়া হেৰি 5000 মান দেচোন মোক ক'ত আহিছিলি কেতিয়া আনিছিলি সেই মানুহ এজনক দিওঁগৈ হেৰি মানে তাৰ বহুত বিপদত পৰিছে লগৰ এটা নাই মোৰ যা লৈ যা নাই নহয় নাই কি কৰিবি কেলে বেংকত থ'লো কাম এটা কৰ হেৰি বেংকত থৈ আহিলি যদি ATM টোকে দে
এটিএম পাই উলিয়াই আনো এটিএমটো ৱা মাঘত থৈলো মই মানে থাকি আহিলে মা হ'লে তই কেতিয়া গৈছিলি কেনে যোৱা বছৰ এই কেইদিনমান আগত এটিএমটো আনিছগৈহে তই নহয় ভেলিডিটি গ'ল সেইটো কি গ'ল চাউল লাগে যা নাই মই পেলাই দিলো সেইটো ভেলিডিটি গ'ল কাৰণে তই মোক মিছা কথা কৈছ নি বাৰু একদম মুখখন ৰঙা বগা পৰি গৈছে যে তোৰ মই ৰঙা বগা ক্লাছ পেটৰ দিছি নাই মই সেইবোৰ পইচাৰ লগত শ্বুটিং মাতি নহয় দেই ছোৱালী লাগে যা পইচা য'ত ক'ত থলি লাগে যা বিচাৰি চামগে পালে পাম নে যা লাগে যা এতিয়া আনগে মোৰ দেৰি হৈছে চাবলৈ কি শ্বুটিং মাতি গৈছে যা লাগে হেৰি নহয় মানে সেই পইচা গিটা মানে এইটো যদি পটেচইকা হাঁহিমলাকে সেই সুতলে দিলো বেছিকে পাম বোলে বাপৰা মোৰটো কৰি আমাৰ বাপৰা কি এজনীয়ে মোক টেষ্ট বা খালে এতিয়া এই সুতলে দিয়াবোৰো ফচিব আৰু লোৱাবোৰো ফচিব এই গম নাপায় চাগে চৰকাৰে যে নতুন নিয়ম উলিয়াইছে বুলি পটেচৰিও কম হাৰামি নেকি তাৰ চাগে মোবাইলত দেখিলেতো সেইকাৰণে চাগে পইচাকেইটা লৈ গ'লহি আমাৰ এজনী মহা বহুত হ'ল কৈছো নহয় কোনোবাই কিবা এটা ক'লে আৰু একদম ভুলি যায় আৰু এইটো মূৰ্খটো আমাৰ খালে আৰু আজি এই টেষ্ট খাতি পটেচৰিয়ে ক'লে কাৰণেহে কিবা মই দিলোঁ আকৌ বেছিকৈ পাম বুলি মইনো কি বালটো জানোনো ৱা বেছিকৈ পাম আকৌ বোলো পইচা কেইটামান তই লাগিবি নি মোৰ বাল মতা দুযোৰমান লৈ লওঁ মাছ চমক চামক তই পইচা আনকে যা পইচা আনকে যা এডাল দেখিছ একদম পেটটো বাঢ়ি কৰি দিম এডাল খুচি পেটটো বাঢ়ি কৰিবলৈ আহিছা তোক মুণ্ডা বাঢ়ি কৰি দিম আকৌ তই কি ক'লি এতিয়া তাই পইচা দি তাইহে বেছি বাহাদুৰ হৈছে যা পইচা আনকে যা য'ত দিছিলি যা লৈ যা মোৰটো পালো সেইকাৰণে আকৌ সেই লভ মেৰাজ কৰিব নালাগে নকবি এডাল দেখিছ খুচি একদম তাকো বাপৰা মূৰত দিছিলি যা পইচা আনকে যা খুচি দিম নহয় একো নকবি একো নকবি আহিলি আকৌ আমাৰ আমি পইচা কেইটা ঘূৰাই দিম নহয় তই নিছিলি মই পইচা কেইটা মই আনিছিলো আকৌ তই জানো নাই এতিয়া হোটেল দিব নালাগে আজিকালি জানো মই সেই মোবাইলত পালো নহয় বোলে সেই পইচা হোটেলে ল'লে বোলে ঘূৰাই নিদিলেও হয় বোলে কাৰ বাপৰা মূৰটো ক'বলৈ এই নহয় মানে এই যে নেজানে মই বোলো পইচা 2000 বুলি ভাবিছিলো ডাঙৰ তেতিয়া বেয়া চান পাবি দেই চৰিয়া একদম চশমা দিয়ে দে চশমা ভাঙি দে ইমান দাম তই কেনেকৈ মতাও এই মাইকীজনীক আকৌ ওচৰাই দিছে দে ওচৰৰ মানুহবোৰ মাৰিবলৈ ডাং কাটি এইটো কি মতা পালিও তই বেয়া মতা বেয়া ভাল 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 তই যা ভাল তই পইচা সোনকালে দিলে দিবি মোৰ একদম দৰকাৰ হৈছে দিমি নিদিলে কি কৰিবি কম নহয় তাই লগৰে ৰ টোকা দি